হাই ফ্ৰেণ্ডছ, মোৰ অসমীয়া চেনেললৈ আপোনাক স্বাগতম জনাইছোঁ। তো ফ্ৰেণ্ডছ, আপুনি যদি টেট পৰীক্ষাৰ ষ্টুডেণ্ট তো আপোনাক অভিনন্দন জনালোঁ, কাৰণ আপোনালোকে বহুতো সমস্যাৰ পৰা আজি আপোনালোকে টেট পৰীক্ষাৰ ৰিজাল্ট পালে। তো ফ্ৰেণ্ডছ, যিসকলে পাছ কৰিব পৰা নাই তেওঁলোকৰ বাবে ভাল খবৰ, আৰু যিলোকে পাছ কৰিব পাৰিছে তেওঁলোকৰ বাবে ভাল খবৰ। তো ফ্ৰেণ্ডছ, আপোনালোকে নিশ্চয় দেখিছে, নিশ্চয় দেখিলে যি সমস্যা হৈছিল টেট পৰীক্ষাৰ ৰিজাল্ট লৈ। বহুতো নিউজ পেপাৰত ওলাইছে টেট পৰীক্ষাৰ ৰিজাল্ট নিদিয়ে, নাইবা বহুতো ইউটিউবাৰে নাইবা বহুতো ইউটিউবত দেখা পাইছে টেট পৰীক্ষাৰ ৰিজাল্ট নিদিয়ে, উচ্চতম ন্যায়ালয়ৰ পৰা জাননী দিছে এই বছৰত নিদিয়ে। তো ফ্ৰেণ্ডছ, আজি আপোনালোকে বহুতো সমস্যাৰ অন্তত ৰিজাল্টটো পালে। তো ফ্ৰেণ্ডছ, মই আশা কৰোঁ আপোনালোকে সকলোৱে মিলি পাৰ্টি দিব। তো ফ্ৰেণ্ডছ, মই মেইন টপিকটো হৈছে আজি ভিডিঅ' বনোৱাৰ, যিসকলে পাছ কৰিব পৰা নাই তেওঁলোকৰ বাবে ভাল খবৰ, আৰু যিলোকে পাছ কৰিব পাৰিছে তেওঁলোকৰ বাবে ভাল খবৰ। তো ফ্ৰেণ্ডছ, বেছি দেৰি নকৰিব, ভিডিঅ'টো আৰম্ভ কৰোঁ। তাৰ আগত মোৰ চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰিব, আৰু লগত থকা বেল আইকনটো ক্লিক কৰিব, কাৰণ মই ভাল ভাল ইনফৰমেশ্যন সদায় আপোনালোকৰ ওচৰত দিবলৈ চেষ্টা কৰোঁ। তো ফ্ৰেণ্ডছ, চাই থাকক মোৰ এখন ভিডিঅ'। তো ফ্ৰেণ্ডছ, মই আজি কৈ আছোঁ এইখন ভিডিঅ'ৰ মাধ্যমতে, তো যিসকলে পাছ কৰিব পৰা নাই তেওঁলোকে কি কৰিব, বা তেওঁলোকে টেট পৰীক্ষা দিব পাৰিব নেকি, তেওঁলোকৰ বাবে টেট পৰীক্ষা পতা হ'ব নেকি। তো ফ্ৰেণ্ডছ, আৰু যিসকলে পাছ কৰিছে তেওঁলোকে কেনেকৈ চাকৰি পাব, বা কেনেকৈ চাকৰি আবেদন কৰিব লাগিব, বা সঁচাকৈ চৰকাৰে 64,000 চাকৰিৰ পদ খালী হৈছে নেকি বুলি নটিফিকেশ্যন দিছে নেকি, নাইবা কেনেকৈ চাকৰি পাবলৈ আপুনি এপ্লাই কৰি থৈ দিব। তো ফ্ৰেণ্ডছ, তাৰ বিষয়ে মই অলপ আলোচনা কৰিম আৰু জনাই দিবলৈ চেষ্টা কৰি আছোঁ। যিসকলে পাছ কৰিব পৰা নাই তাৰ বাবে দুখিত। ফ্ৰেণ্ডছ, আপোনালোকে কোনো চিন্তা কৰিব নালাগে, কাৰণ আপোনালোকে DLED পাছ কৰিছে আৰু টেট পৰীক্ষা দিছিল যদিও পাছ কৰিব পৰা নাই। তো ফ্ৰেণ্ডছ, আপোনালোকে টেট পৰীক্ষা আকৌ দিব পাৰিব। 2020-ৰ ভিতৰত টেট পৰীক্ষা পতা হ'ব, যিসকল ষ্টুডেণ্টে পৰীক্ষা দিছিল কিন্তু ৰিজাল্ট বেয়া হৈছে। ফ্ৰেণ্ডছ, শিক্ষা কৰ্তৃপক্ষক জনা হৈছে যে যিসকল ষ্টুডেণ্টে পৰীক্ষাৰ ৰিজাল্ট বেয়া কৰিছে তেওঁলোকৰ নিজৰ সমস্যা নহয়, নাইবা নিজে ভুল কৰা নাই, ভুল হৈছে কিছুমান মানুহৰ, যিসকলে নিজৰ ব্যক্তিত্ব নাইবা নিজৰ ব্যক্তিগত কৰ্তব্য পালন কৰিব পৰা নাই, তাৰ বাবে ৰিজাল্ট আউট হৈছিল, নাইবা যি সমস্যাৰ সৃষ্টি হৈছিল তাৰ বাবে 2020 চনত আকৌ টেট পৰীক্ষা পতা হ'ব। যিসকল ষ্টুডেণ্টে পাছ কৰিব পৰা নাই তেওঁলোকৰ বাবে, অনলি তেওঁলোকৰ বাবে। তো ফ্ৰেণ্ডছ, আৰু যিসকল ষ্টুডেণ্টে পাছ কৰিছে টেট পৰীক্ষাত তেওঁলোকৰ বাবে ভাল খবৰ। পাছ কৰা ষ্টুডেণ্টসকলে চাকৰিৰ বাবে আবেদন কৰিব পাৰিব। অসম চৰকাৰৰ ফালৰ পৰা সোনকালে জাননী দি আছে। তো ফ্ৰেণ্ডছ, যেতিয়া জাননী দিব কেনেকৈ টেট পৰীক্ষাৰ ষ্টুডেণ্টে চাকৰিৰ বাবে আবেদন কৰিব নাইবা এপ্লাই কৰিব, তেওঁলোকে কেনেকৈ এপ্লাই কৰিব সেইটো মই জনাই দিবলৈ চেষ্টা কৰিম, আৰু কেতিয়া এপ্লাই কৰিব দিব সেইটোও মই জনাই দিম আপোনালোকৰ ওচৰত। তো ফ্ৰেণ্ডছ, তাৰ বাবে কি কৰিব লাগিব, আপুনি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিব, কাৰণ যেতিয়া এপ্লাই কৰিব লাগিব নাইবা চৰকাৰে যেতিয়া জাননী দিব তেতিয়া আপোনালোকৰ ওচৰত মই ভিডিঅ' আপলোড কৰি দিম, বনাই কিনে আপোনাৰ ওচৰত নটিফিকেশ্যন যাব। তো ফ্ৰেণ্ডছ, যিসকল ষ্টুডেণ্টে টেট পৰীক্ষাত পাছ কৰিব পৰা নাই তেওঁলোকে কোনো চিন্তা কৰিব নালাগে। তো ফ্ৰেণ্ডছ, তেওঁলোকে আকৌ টেট পৰীক্ষা দিব পাৰিব। টেট পৰীক্ষা যেতিয়া পতা হয়, যেতিয়া ইনফৰমেশ্যন দিয়ে, তেতিয়া মই আপোনালোকক ভিডিঅ' বনাই কিনে আপোনালোকক ইনফৰমেশ্যন দি দিম। তো ফ্ৰেণ্ডছ, আপোনালোকে কোনো শংকিত নহ'ব, আৰু যিসকল ষ্টুডেণ্টে পাছ কৰিছে তেওঁলোকক অভিনন্দন জনালোঁ মোৰ ফালৰ পৰা। 2020 চনৰ আগন্তুক 2020 চনৰ অভিনন্দন।